নমস্কাৰ মোৰ নাম ৰেখা বৰা মই মানে আপোনালোকক এতিয়া চুঙা পিঠা বনোৱা শিকাম এইটো মানে বৰা চাউল বুলি কয় আমাৰ বৰা ধান আছে আমি মানে বৰা ধান বুলি কওঁ এইটো চুঙা বুলি কয় এই চুঙাটোত মানে এতিয়া আমি ভৰাম চুঙা পিঠা বুলি কওঁ যিহেতু এই চাউলকেইটা যেনেকৈ ভৰাই দিওঁ তেতিয়া মানে ধুনীয়াকৈ চুঙাটো মানে এনেকৈ ঠেকেচাই নিদিব দেই এনেকৈ ঠেকেচাই দিলে তাৰ মানে চাউলটো বেছি হেঁচা খাই যে ওলাই যোৱাৰ সম্ভাৱনা থাকে আপোনালোকে চাউল এনেকৈ ভৰাব নহয় ভৰাওঁতে ইয়াৰ এটা নিয়ম আছে নিয়মটো মানে এনেকৈ ভৰাব কিন্তু এনেকৈ ঠেকেচা লগাই নিদিব চাউল যেতিয়া ভৰোৱা হ'ব তেতিয়া আপোনালোকে এটা কথা মন কৰিব যেতিয়া এই আঙুল দুটা এনেকৈ সোমাই দিব নহয় ইয়াত তেতিয়া সোমাওঁতে চাউলখিনি মানে ঢুকি পোৱা হ'ব লাগিব ঢুকি পোৱাতকৈ যদি বেছি ওপৰত থাকে তেতিয়া চাউলখিনি উলিয়াই দিব আঙুলি দুটাই ঢুকি পোৱাহে হ'ব লাগিব দেই ওপৰত দিলে নহ'ব তাৰপিছত এনেকৈ চাফা কৰি দিছোঁ চাফা কৰি এতিয়া পানী দিব লাগিব তাত সিজিব লাগিব যে সেইটো কাৰণে মানে পানী দিব লাগিব আকৌ পানী দিয়া হৈ গৈছে তাৰপিছত এতিয়া ইয়াত আকৌ সোপা দিব লাগিব সোপাটো আকৌ টান হ'ব লাগিব দেই সোপাটো টান নহ'লে আকৌ মানে ওলাই যোৱা সন্দেহ থাকে টানকৈ মাৰিব এতিয়াতো চাউল ভৰোৱা হৈ গ'ল এতিয়া মানে এইটো জুইত দিব পাৰি আৰু আমি যে বাঁহৰ আমি যে পিঠা চুঙা বুলি ক'লোঁ যে পিঠা চুঙাৰ কাৰণে যিডাল বাঁহ কাটোঁ তাৰমানে সেই বাঁহডালৰ গুৰি ভাগটো মানে বহুত ডাঠ থাকে ডাঠটোৰে মানে চুঙা পিঠা নহয় তাৰপিছত তাৰে মানে সেই ডাঠটোৰে 4টামান পাপ কাটি আমি মানে এই বস্তুটো পাপ বুলি কওঁ এইটো সেই 4টামান পাপ কাটি আপোনালোকে এইডাল দেখিছে নহয় এইডাল মানে বাঁহৰ সেই গুৰিটো দি এনেকৈ দিওঁ তাৰমানে তাৰপিছত সেই গুৰিটোৰে আৰু অলপ থাকে নহয় ডাঠ বস্তু মানে টান বস্তু লাগিব এই দুটা মানে তাৰে খুঁটি বনাওঁ আকৌ তেতিয়া সেই পিঠা চুঙাকেইটা ইয়াত মানে দি দিব পাৰি তেতিয়া মানে ধুনীয়াকৈ ৰখি থাকে কেঁচা বাঁহ দিলে গুৰি ডাঠ বাঁহ দিলে মানে পুৰি নাযায় মানে এইকেইটা পৰি নাযায় আৰু এতিয়া মানে আমি জুই জ্বলাইছোঁ নহয় জুই জ্বলালে মানে যেতিয়া হেৰি এক চাইড জ্বলি যাব যে জ্বলি গ'লে মানে লৰাই দিব আকৌ উল্টাই লৰাই দিব লাগিব তাৰমানে এইটো চাইড এনেকৈ ঘূৰাই দিব লাগিব যদি এইফালে জ্বলি যায় এইটো চাইড মানে ঘূৰাই দিব লাগিব ঘূৰাই দিলে মানে আকৌ সিটো চাইড মানে তেতিয়াহে সিজিব এতিয়া চুঙা পিঠাকেইটা মানে লৰাবলৈ হৈ গ'ল আৰু এক চাইডে যেতিয়া জ্বলি যাব মই কৈছোঁ নহয় এক চাইডে যেতিয়া জ্বলি যাব তেতিয়া উল্টাই দিব হৈ যায় উল্টাই দিব এক চাইডে জ্বলিলেই গম পাব আৰু উল্টাব হৈ গৈছে জ্বলি গৈছে এক চাইডে সেইটো কাৰণে ঘূৰাই দিছোঁ আৰু সেইখিনি ওচৰত আনি দিওঁ তেতিয়া আকৌ পানী চানী ওলাই নাযায় তলফালে একো তেতিয়া মানে হৈছে বুলি থৈ দিব আৰু গোটেইকেইটা পানী ওলাইছে দেই